নমস্কাৰ এই মুহূৰ্তত জনাইছো 2023 বৰ্ষৰ মেট্ৰিক ছাত্ৰ ছাত্ৰীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' সমাজ বিজ্ঞান প্ৰথম খণ্ড প্ৰথম অধ্যায়নৰ এইবাৰ লৈ আহিছো ছাত্ৰ ছাত্ৰীসকলৰ বাবে এমসিকিউ প্ৰশ্ন 99% কমন পৰাৰ পূৰ্ণ সম্ভাৱনা এইকেইটা প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি 20টা প্ৰশ্ন দিম প্ৰতিদিনে এনেকৈ 20টাকৈ প্ৰশ্ন দিম ছাত্ৰ ছাত্ৰীসকলক গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেকুৱা এমসিকিউ প্ৰশ্নসমূহ পাবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে গম পায় গতিকে আমি প্ৰথমৰ পৰা আৰম্ভ কৰো ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমতে চাব পাৰিছা যে ইয়াত 1 নম্বৰৰ প্ৰশ্ন 1 নম্বৰত কোৱা হৈছিল যে এবাৰ 45 মাৰ্কৰ 1 মাৰ্কৰ এমসিকিউ প্ৰশ্ন আহিব যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক এবাৰ এমসিকিউ সমূহ ছাত্ৰ ছাত্ৰীসকলক দিয়া আছে ইয়াত কৈছে যে বংগ বিভাজন ভাইসৰয়ৰ শাসনত সংঘটিত হৈছিল ইয়াত কোনটো এ নম্বৰত আছে লৰ্ড মিন্টো বি নম্বৰত আছে লৰ্ড মাউন্ট বেটেন সি নম্বৰত আছে লৰ্ড নেথানিয়েল কাৰ্জন ডি নম্বৰত আছে লৰ্ড আৰউইন তিনি চাৰিটা দিয়া আছে অপচন চাৰিটাৰ পৰা কোনটো শুদ্ধ হ'ব তোমালোকে বাছি ল'বা ইয়াত সি নম্বৰটো শুদ্ধ হ'ব তোমালোকে সি নম্বৰটো এই খালি ঠাইত পূৰণ কৰিবা 2 নম্বৰতে আছে ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্ৰী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ ড্ৰেছ এলেকা সমূহৰ লগত সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল কোন চনত কিমান মাটি বৰ্গ মাইল ইয়াত চাৰিটা অপচন দিয়া চাৰিটাৰ পৰা বি নম্বৰটো শুদ্ধ হ'ব তোমালোকে বি নম্বৰটো দিবা তাৰ পিছত তোমালোকে 3 নম্বৰ যেটো প্ৰশ্ন আছে 3 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশৰ ৰাজধানী ড্ৰেছ স্থাপন কৰা হৈছিল ক'ত হৈছিল ঢাকাত ইয়াত তোমালোকে চাব পাৰিছা তাৰ পিছত তোমালোকে চোৱা 4 নম্বৰ যেটো প্ৰশ্ন আছে এই 4 নম্বৰ প্ৰশ্নটো কৈছে যে ভাৰতীয় জাতীয়বাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইত অভিহিত কৰা হয় এটা চাৰিটা অপচন আছে চাৰিটাৰ পৰা কোনটো শুদ্ধ তোমালোকে চাই ল'বা ইয়াত চোৱা শুদ্ধ উত্তৰটো হৈছে বংগোপদেশ তাৰ পিছত 5 নম্বৰ এমসিকিউ প্ৰশ্নটো হৈছে যে 1905 খ্ৰীষ্টাব্দৰ ড্ৰেছ তাৰিখে বংগ বিভাজন কাৰ্য কৰা হৈছিল ইয়াত ড্ৰেছটোত হ'ব 16 অক্টোবৰ তোমালোকে যোনটো শুদ্ধ হেতু তোমালোকে লিখিবা এনেকৈ তোমালোকে বহুকেইটা প্ৰশ্ন আমি তোমালোকৰ মাজলৈ লৈ আহিছো গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু প্ৰতিদিনে এনেকৈ তোমালোকক এমসিকিউ প্ৰশ্নসমূহ দিম আৰু প্ৰিভিউ যিসমূহ প্ৰশ্ন আছে সেই বিষয়ে তোমালোকক দিম